হাই বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে নমস্কাৰ। আজি আমি বনাবলৈ লৈছোঁ ডোৰমেট। ডোৰমেট মানে দৰ্জাৰ সন্মুখত পৰা কঠখন। এতিয়া আমি কিহেৰে বনাম? আমি পুৰণি যিবোৰ কাপোৰ আছে, আমাৰ ফটা চিঙা কাপোৰবোৰেৰে আমি ডোৰমেট বনাব পাৰোঁ। এইবাৰ আমি আমাৰ এইখন দেখিছে, এইখন আমি বনাইছোঁ পুৰণি শাৰী এখনেৰে বনাইছোঁ। এইখন খুব ধুনীয়া হৈছে। এনেকৈ আৰু এখন বনাম আমি। এইবাৰ আমি লৈছোঁ এখন বিছনা চাদৰ, পুৰণি বিছনা চাদৰ। এই বিছনা চাদৰকেইখন কাটি পেলাই 3টা ভাগত ভগাই লোৱা হ'ল। 3ডাল ৰছীৰ দৰে কৰি পেলাই ইয়াক বেনি গাঁঠিব। এয়া যেনেকৈ মই কৰি আছোঁ তেনেদৰে। এইডাল আমাৰ সম্পূৰ্ণ হৈয়ে গৈছে। আমি আপোনালোকক জাষ্ট দেখুৱাই দিবৰ বাবে এইখিনি কৰি লৈছোঁ। চাওক, এনেকৈ আপুনি অলপ দীঘল হ'ব লাগিব ৰছীডাল। আৰু আপোনাৰ যদি কম হৈছে আৰু ল'ব আপুনি। এতিয়া আমি এনেকৈ এটা আণ্ডা টাইপৰ এটা গোল কৰিম। গোলটোত মাজত কিন্তু চিলাই দিব লাগিব। এনেকৈ আপুনি সাজটো বহাই লওক। ফাৰ্ষ্টতে কেনেকুৱা হ'ব, এনেকুৱা। ঠিক আছে, তো আমি অলপমান চিলাই লৈছোঁ। আগৰ পৰা আমাৰ চিলোৱা আছিল। এইখিনি এনেকৈ আমি এনেকৈ চিলাব লাগিব। বেজি সূতাৰে চিলাই ল'ব। যেনেকৈ দেখুৱাইছোঁ তেনেকৈ আপুনি চিলাই ল'ব। ঠিক এইদৰে এনেকুৱাকৈ আমি সম্পূৰ্ণকৈ দেখিবলৈ পাইছে চাগে আপুনি। আৰু এনেকুৱাই নতুন যিবোৰ ভিডিঅ' আছে, ভিডিঅ'বোৰ পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। চ' এনেকুৱাকৈ আমি বনাম। এইখনৰ দৰে এইখনো বনাম। ইয়াত আমি চিলাইবোৰ মাৰি মাৰি যাম। ঠিক আছে, দেখিছে আপুনি সমান হৈছে দুয়োখন। দেখিছে ধুনীয়া হৈছে এনেকৈ। চ' ঠিক আছে, এইখন আমি কমপ্লিট কৰোঁ।